এটা চোৱা ইম্পৰ্টেণ্ট টপিকবিলাক কি হয়। নেক্সট কি আছে আমাৰ পলিনমিয়ালৰ যিখিনি ইম্পৰ্টেণ্ট টপিক, তাৰপিছত চোৱা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। নমস্কাৰ, কি খবৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল? আশা কৰোঁ তোমালোকৰ পঢ়া শুনা ঠিকে ঠাকে চলি আছে। তোমালোকৰ হাতত যদি টাইম কম আছে, এই কম টাইমৰ ভিতৰত তোমালোকে 90+% কেনেদৰে আনিবা মেথছত। চোৱা SSLC মেথ 2027 SSLC 2027ত মেথছত তোমালোকে যদি ভাল পাৰ্চেণ্টেজ আনিব বিচাৰিছা, অৰ্থাৎ স্ক'ৰ তোমালোকে 80 to 90% বঢ়াব বিচাৰিছা কম সময়ৰ ভিতৰত, কি ষ্ট্ৰেটেজি ইউজ কৰিবা, অৰ্থাৎ মোষ্ট ইম্পৰ্টেণ্ট টপিকছবিলাক আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টি তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা, মাজৰ পৰা পলাই নাযাবা, কোনো স্কিপ নকৰিবা, যাতে তোমালোকৰ কোনোবা এটা টপিক মিছ হৈ যায়। তোমালোকে এক্সামলৈ যোৱাৰ আগতে এইবিলাক টপিক ক্লিয়াৰ কৰি যাবা, কনচেপ্ট ক্লিয়াৰ কৰিবা। অলৰেডি আমি আমাৰ বেটছত এই গোটেই কনচেপ্ট ক্লিয়াৰ কৰিছোঁ, চেপ্টাৰ ৱাইজ কৰিছোঁ, আৰু যিকেইটা ৰৈ গৈছে আমি এক্সামৰ আগে আগে গোটেইখিনি ফিনিছ কৰিম। আৰু উৰাণ 2.0টো আমি কি কৰিম, এই গোটেই কনচেপ্ট ক্লিয়াৰ কৰিম টপিক ৱাইজ। এতিয়া চোৱা ইম্পৰ্টেণ্ট টপিকবিলাক কি হয়, আৰু এই টপিকবিলাকৰ পৰাই প্ৰত্যেক বছৰে এক্সামত কুৱেশ্যন অহা দেখা পোৱা যায়, আৰু এইবিলাকৰ পৰা ভাল মাৰ্ক আনিবলৈ ইজি হৈ যায়। চোৱা প্ৰথম যিটো চেপ্টাৰ আছিলে কি ৰিয়েল নাম্বাৰছ, ৰিয়েল নাম্বাৰৰ পৰা যিবিলাক ইম্পৰ্টেণ্ট টপিক কি আছে LCM HCF কিদৰে উলিয়াব লাগে, গোটেইখিনি কনচেপ্ট আমি শিকিলোঁ। ৱাৰ্ড প্ৰব্লেমৰ পৰা LCM HCF কিদৰে উলিয়াবা, তাৰপিছত দুটা নাম্বাৰ আৰু সিহঁতৰ LCM HCFৰ মাজৰ যিটো ৰিলেশ্যনটো তোমালোকে মনত ৰাখিবা, কনচেপ্ট ক্লিয়াৰ কৰিবা, কেনেদৰে আমি কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ। ইৰেশ্যনেল নাম্বাৰ প্ৰুফ, ইৰেশ্যনেল নাম্বাৰ এটা আমি কিদৰে প্ৰুফ কৰিব পাৰোঁ শিকি আহিছোঁ। অ'কে, তাৰপিছত চোৱা নেক্সট কি আছে আমাৰ পলিনমিয়ালৰ যিখিনি ইম্পৰ্টেণ্ট টপিক, জেমেট্ৰিকেল মিনিং অফ জিৰ'ছ, ৰিলেশ্যন বিটুইন জিৰ' এণ্ড কোএফিচিয়েণ্ট, শূন্যবিলাকৰ আৰু সহগৰ মাজৰ সম্পৰ্কটো। তাৰপিছত চোৱা ৰিমাইণ্ডাৰ থিয়ৰাম, ফেক্টৰ থিয়ৰাম, ফেক্টৰ থিয়ৰামৰ যিখিনি কনচেপ্ট গোটেইখিনি তোমালোকে ক্লিয়াৰ কৰিবা, আৰু এই গোটেই কনচেপ্ট অলৰেডি আমি বেটছত ক্লিয়াৰ কৰি আহিছোঁ। তাৰপিছত চোৱা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। ইয়াতে চোৱা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল, ইয়াত আমাৰ দুটা কি থাকে ইকুৱেশ্যন, A1x প্লাছ B1y প্লাছ C1 = 0, A2x প্লাছ B2y প্লাছ C2 = 0। তো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। তো ইয়াৰে যিখিনি সলিউশ্যন আমি কেনেকৈ উলিয়াওঁ, এটা টপিক হৈ গ'ল আমাৰ গ্ৰাফিকেল মেথড, এটা হৈ গ'ল আমাৰ এলজেব্ৰিক মেথড। এই গোটেইখিনি কনচেপ্ট তোমালোকে ক্লিয়াৰ কৰিবা। আৰু তোমালোক সকলোৱে জানা যে আমাৰ নিউ বেটছ আহি আছে উৰাণ 2.0। এই উৰাণ 2.0ত আমি কি কৰিম, ফাৰ্ষ্টৰ পৰা শেষলৈকে A to Z গোটেই টপিক আমি ক্লিয়াৰ কৰিম, কনচেপ্ট ক্লিয়াৰ কৰিম। তোমালোকৰ লগত মই থাকিম, তোমালোকক নিৰাশ নকৰোঁ, তোমালোকে মোৰ লগত থাকিব লাগিব। তাৰপিছত চোৱা নেক্সট আহি গ'ল আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন, য'ত আমি ফৰ্মুলা বেছ কুৱেশ্যন ছল্ভ কৰোঁ। তো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মুলা তোমালোকে ক্লিয়াৰ কৰিবা, আৰু সেই ফৰ্মুলা ইউজ কৰি আমি ৱাৰ্ড প্ৰব্লেম ছল্ভ কৰোঁ। তাৰপিছত এৰিথমেটিক প্ৰগ্ৰেশ্যন, সমান্তৰ প্ৰগতি, ইয়াৰে nতম পদ ওলোৱা ফৰ্মুলা আৰু nতম পদলৈ যোগফল, এই দুটা ফৰ্মুলা তোমালোকে শিকিবা, আৰু সেই ফৰ্মুলা ইউজ কৰি তোমালোকে ৱাৰ্ড প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ শিকিবা। এনেধৰণৰ কুৱেশ্যন প্ৰত্যেক বছৰে এক্সামত আহিবলৈ দেখা পোৱা যায়। তাৰপিছত ট্ৰাইংগেলৰ চিমিলাৰিটি তোমালোকে জানি থবা, ক্ৰাইটেৰিয়াবিলাক শিকিবা, সেই ক্ৰাইটেৰিয়া ইউজ কৰি আমি চিমিলাৰিটি প্ৰুভ কৰোঁ। তাৰপিছত প্ৰুফত আমি যিটো BPT থিয়ৰাম, ভেৰি ইম্পৰ্টেণ্ট, BPT থিয়ৰাম ইউজ কৰি আমি কি কৰোঁ, কুৱেশ্যন ছল্ভ কৰোঁ। BPT থিয়ৰাম অহাৰ চান্স খুবেই বেছি থাকে, আৰু থিয়ৰামবিলাক তোমালোকে প্ৰুভ কৰি চেষ্টা কৰিবা। তাৰপিছত কি আছে আমাৰ কৰ্ডিনেট জ্যামিতি, স্থানাংক জ্যামিতিৰ পৰা তোমালোকৰ ডিষ্টেঞ্চ ফৰ্মুলা আৰু ছেকশ্যন ফৰ্মুলা, এই দুটা ফৰ্মুলা তোমালোকে ভালদৰে ক্লিয়াৰ কৰিবা। এই দুটা ফৰ্মুলা ইউজ কৰি আমি কুৱেশ্যন ছল্ভ কৰোঁ। তাৰপিছত নেক্সট ত্ৰিকোণমিতিৰ ক্ষেত্ৰত আমাৰ যিখিনি মেইন টপিক, কি টপিক ৰেচিঅ', এই ৰেচিঅ'বিলাক শিকিবা। এটা ৰেচিঅ' দিয়া থাকিলে বাকীবিলাক ৰেচিঅ' তোমালোকে কেনেকৈ উলিয়াবা। তাৰপিছত আইডেণ্টিটিবিলাক ইউজ কৰি প্ৰুফবিলাক আমি কৰোঁ। অ'কে, এইখিনি তোমালোকে চাবা। তাৰপিছত চাৰ্কুলৰ যিটো তোমালোকৰ কি আছে টেনজেণ্ট থিয়ৰাম, অৰ্থাৎ থিয়ৰাম কি আছিলে আমাৰ থিয়ৰাম 10.1, এইখিনি তোমালোকে প্ৰুফ কৰিবা, আৰু থিয়ৰামবিলাক ইউজ কৰি আমি কি কৰোঁ, প্ৰুফ কৰোঁ। অ'কে, তাৰপিছত এৰিয়া ৰিলেটেড চাৰ্কল,
এৰিয়া ৰিলেটেড সাৰ্কেল বৃত্ত সম্বন্ধীয় কালি ইয়াত আমি কি কৰোঁ সেক্টৰ এণ্ড সেগমেণ্ট বৃত্ত এটা সেক্টৰ আৰু সেগমেণ্টৰ এৰিয়া আমি কিদৰে উলিয়াম তো সেই ফৰ্মুলা তোমালোকে চাবা আৰু কিদৰে আমি উলিয়াব পাৰোঁ সলভ কৰিব পাৰোঁ সেইখিনি তোমালোকে চাবা নেক্সট কি আছে আমাৰ সাৰফেস এৰিয়া এণ্ড ভলিউম তো এই ক্ষেত্ৰত তোমালোকৰ যিখিনি ফৰ্মুলা আছে এই গোটেইখিনি ফৰ্মুলা তোমালোকে মুখস্থ কৰিবা ক্লিয়াৰ কৰিবা ফৰ্মুলাখিনি ইউজ কৰিয়ে কি কৰা হয় কুৱেশ্যন সলভ কৰা হয় ইয়াত তোমালোকে প্ৰথমতে চোৱা সাৰফেস এৰিয়া অফ এ কম্বিনেশ্যন অফ সলিডৰ কম্বিনেশ্যন ইয়াৰ সাৰফেস এৰিয়া তাৰপিছত নেক্সট টপিকটো কি হৈ গ'ল ভলিউম অফ এ কম্বিনেশ্যন অফ এ সলিড তো এই সলিডৰ কম্বিনেশ্যন হৈ আছে ইয়াত তো ইয়াৰে কি উলিয়াব লাগে ভলিউম উলিয়াব লাগে তো সাৰফেস এৰিয়া উলিয়াব ফৰ্মুলা ভলিউম উলিয়াব ফৰ্মুলা তোমালোকে মুখস্থ ৰাখিবা ফৰ্মুলা মুখস্থ থাকিলে হৈ যাব ফৰ্মুলা বেছ কুৱেশ্যন আহে ইয়াত তাৰপিছত ষ্টেটিষ্টিক্স যিটো আমাৰ পৰিসংখ্যা তো এই পৰিসংখ্যাৰ আমাৰ যিখিনি টপিক মিন মিডিয়ান মোড মধ্যমা বহুলক এইখিনি উলিওৱা শিকিবা তোমালোকে আৰু ইয়াৰে পৰা এটা ৰিলেশ্যনো আছে মানে সম্পৰ্ক মধ্যমা বহুলকৰ এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো মনত ৰাখিবা ঠিক আছে তোমালোকৰ কেতিয়াবা মিনৰ মান মিন মানে বহুলক দিয়া থাকিব মধ্যমা উলিয়াব দিব তো সেই সম্পৰ্কটো তোমালোকে মনত ৰাখিবা তোমালোকৰ কিতাপত আছে probability ইয়াৰে যিটো তোমালোকৰ বেসিক ফৰ্মুলাটো জানি থবা তাৰ পিছত সেই বেসিক ফৰ্মুলা ইউজ কৰি তোমালোকে কি কৰা ওয়ার্ড প্রবলেম সলভ কৰিব আমি শিকিব লাগিব আৰু ইয়াৰ পৰা তাছপাতৰ কোৱেশ্চন বিলাক তোমালোকে সলভ কৰিব শিকিবা ওকে লুডু গুটি বা পাখা গুটি তাৰে কোৱেশ্চন সলভ কৰিবলৈ শিকিবা ওকে গাইস গতিকে তোমালোকে এই গুটেখিনি মানে এই যিখিনি তোমালোকৰ সৈতে আলোচনা কৰিলো টপিক এই টপিক বিলাক তোমালোকে মিস নকৰিবা এক্সামৰ আগত গুটেখিনি ক্লিয়াৰ কৰি যাবা অলৰেডি আমি যিখিনি টপিক ক্লিয়াৰ কৰিছো তোমালোকে গুটেখিনি যদি তোমালোকৰ ব্যাকলগ লাগি আছে এতে কি চলি আছে সামাৰ ভেকেশন যিখিনি আমি অলৰেডি ক্লিয়াৰ কৰি আহিলো এই সামাৰ ভেকেশনত তোমালোকে কি কৰা তোমালোকৰ যিখিনি ব্যাকলগ লাগি আছে গুটেখিনি ক্লিয়াৰ কৰি লোৱা ঠিক আছে তাৰ পিছত আমি যিখিনি ৰৈ গৈছে সেই গুটেখিনি আমি এক্সামৰ আগে গুটেখিনি ক্লিয়াৰ কৰি দিম টেনচন ল'ব নালাগে ঠিক আছে উড়ান 2.0 আহি আছে উড়ান 2.0 টো আমি কি কৰিম A to Z কনসেপ্ট শিকিম গুটে টপিক ওয়াইজ আমি গুটেখিনি ক্লিয়াৰ কৰিম